চলিব দাদাগিৰি নচলিব বিজেপি ৱাকথু বিজেপি ৱাকথু হিমন্ত বিশ্ব মুৰ্দাবাদ হিমন্ত বিশ্ব মুৰ্দাবাদ অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ এবিভিপিৰ কাৰ্যসূচীৰ সন্মুখত এনেধৰণে প্ৰতিবাদ হয় আপুনি নিশ্চয় সকলোৱে গম পাই যে কাৰ বলবৎ হৈ গ'ল এনেকুৱা এক আৱেগিক পৰিস্থিতিৰ মাজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে সন্মিলন পাতিব ওলাইছিল আমি কৰ্তৃপক্ষক বাৰে বাৰে কৈছিলোঁ যে এনেকুৱা এটা আৱেগিক পৰিস্থিতিৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ অধিৱেশন নালাগে তথাপিও কৰ্তৃপক্ষই চৰকাৰৰ প্ৰৰোচনাত আহি কিনে আজি সন্মিলনখন পাতিব দিলে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ চাহ আন্দোলনটো গোটেইটো বস্তুটো আমাৰ বাবে যথেষ্ট আৱেগিক বিষয় হয় আমি ইয়াক কোনোপধ্যে মানি ল'ব নোৱাৰোঁ আজি RSSৰ প্ৰত্যাৱধানত আজি তেওঁলোকে এনেকৈ ধৰণৰ সন্মিলন কৰা নাই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱস্থা চাওক প্ৰতিবাদৰ কণ্ঠ নাই নেকি ইয়াতে প্ৰতিবাদৰ কণ্ঠ নিজৰ আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ প্ৰতিবাদ হোৱা নাই তেওঁ নিজৰ সমষ্টিৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয় আজি প্ৰতিবাদ হৈ আছে আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য কৰা উচিত আন্দোলনটো কেৱল এদিনৰ বাবে খন্তেকীয়াভাৱে কৰা নাই আমি লং টাৰ্ম যেতিয়ালৈকে কা বাতিল হৈ নাযায় তেতিয়ালৈকে আমি আন্দোলন কৰি থাকোঁ এটাৰ পিছত এটা কাৰ্যসূচী আমি লৈ আছোঁ ইয়াৰ পিছতে আমি নৌকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলোতে পোষ্টাৰিং কৰিম বুলি ভাবিছোঁ আৰু সমগ্ৰ ছাত্ৰ সমাজে কৰিব আৰু আমি ছাত্ৰ সমাজ সকলোবোৰ ওলাই আহিছোঁ তাৰ বিৰুদ্ধে আৰু আগন্তুক দিনতো এনেদৰে কাৰ বিৰুদ্ধে কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু আচলতে এনেকুৱা এটা সময়ত তেওঁলোকে হয়তো নিজৰ শক্তি দেখুৱাব বিচাৰিছে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ত সেইটো সংগঠনৰ একো নাই এটা অস্তিত্ব নাই বুলি ক'ব লাগিব একো নাই তেওঁলোকৰ কিন্তু বাহিৰা ষ্টুডেণ্ট কলেজৰ পৰা ক'ৰবাৰ পৰা তেওঁলোকে আনি পেলাই ইয়াতে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে আৰু যেনেদৰে ৰাজনৈতিক সভা এখন যেনেদৰে হেৰি কৰা হয় তেওঁলোকে চবতে পোষ্টাৰিং কৰিছে বেনাৰ মাৰিছে সকলো গুৱাহাটী বিশ্ববিদ্যালয়ত গেৰুৱা কৰিছে আচলতে এইটোত আমি এইটো এটা জাতীয় সংগঠন কোনোবা ক্ষেত্ৰত আঘাত পাইছোঁ এইটো কথা আৰু তাৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কিন্তু তাত নাই এই মিটিংখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনো নাই 2400 কেপাচিটিৰ এইটো বিৰেঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ কিন্তু তাত এজনো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আপুনি নাপায় গোটেই বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰী আনি পেলাই তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে আচলতে এইটো সময়ত আৰু তাৰ বিৰুদ্ধে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহিছে যদিও ক্লাছ আছে তথাপিও আমি ওলাই আহিছে ছাত্ৰ ছাত্ৰী আৰু এইখিনি কাজিয়া মানে আমি জয় অসম চিঞৰিছিলোঁ আৰু তেওঁলোকেও নিজৰ শ্লোগান নাওৰাইছিলে আচলতে আমি তাত বেনাৰিং কৰিছিলোঁ ন' কা বুলি তেওঁলোকে কোনোবা দুষ্কৃতিকাৰী বুলিও ক'ব লাগিব তেওঁলোকে সেইখন গুচাই দিলে আৰু সেইটোৰ বিৰুদ্ধে আমি মাত মাতিছিলোঁ আৰু সেইখিনিতে তেওঁ অকণমান সংঘাত না আমাৰ প্ৰশ্ন এতিয়াও বাকী আছে হয় আমাৰ প্ৰশ্ন এতিয়াও বাকী আছে মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এখন গেট আছে বিকেবিলৈ সোমোৱাৰ আগত সেই গেটখন আমি বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে তাত লগাইছিলোঁ আৰু সেই গেটখন খুব ধুনীয়া কলাত্মকভাৱে কৰা হৈছিল সেইখন আমি ৰাখি থৈছোঁ আৰু তাত আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাই গোটেই ছাত্ৰ সমাজৰ উদ্যোগত আমি তাতে নৌকা লিখি পেলাই তাত পোষ্টাৰ লগাই দিছিলোঁ কিন্তু এবিভিপিৰ সেই সংগঠনটোৰ কিছুমান মানুহে তেওঁলোকৰ অনুষ্ঠানটোৰ আগত আমাৰ সেই পোষ্টাৰখিনি হাত দিছে আমাৰ প্ৰশ্নটো হ'ল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বস্তুত হাত দিবলৈ তেওঁলোক কোন তেওঁলোকক কোনে অধিকাৰ দিয়ে তেওঁলোকৰ ইমান সাহস কেনেকৈ হ'ল যে তেওঁলোকে বাহিৰৰ ক'ৰবাৰ পৰা সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই লগাই থোৱা বস্তুত হাত দিব গতিকে আমাৰ প্ৰশ্ন এতিয়াও আছে তেওঁলোকে আমাক উত্তৰ দিব লাগিব কিয় হাত দিব আৰু আমাৰ বস্তু অক্ষুণ্ণ লাগে আমি পুনৰ বিচাৰিছোঁ যে তেওঁলোকে যিয়ে আঁতৰাইছে তেওঁলোকে আহি আমাক পুনৰ লগাই দিব লাগে কাৰণ সেয়া এবিভিপি বস্তু নহয় সেয়া বিজেপি বস্তু নহয় সেয়া RSSৰ বস্তু নহয় এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে লগাইছে সেয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সম্পত্তি তেওঁলোকে এটা প্ৰশ্ন কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা কোন হয় তেওঁলোকে চিনি নাপাব সেই ক্ষেত্ৰতো আমাৰ ক'বলগীয়া আছে যে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা কোন নহয় সেই তাক নজনাকৈ যদি ইয়াতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠান কৰিবলৈ আহিছে তেওঁলোকক তেতিয়াহ'লে ধিক্কাৰ দিছোঁ আৰু তেওঁলোকৰ নিচিনা আমি স্নাতকোত্তৰ ছাত্ৰ সন্থা নহয় তেওঁলোকৰ নিচিনা ভেৰণীয়া মানুহ লৈ আমি মিটিং কৰি স্নাতকোত্তৰ ছাত্ৰ সন্থা কৰি থকা নাই স্নাতকোত্তৰ ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা এইটো তেওঁলোকৰ অসমৰ মানুহে সেই সংগঠন